নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আগন্তুক হ'ব লগা গ্ৰেড 3 গ্ৰেড 4 এক্সামসমূহৰ সুবিধাৰ্থে এটা সাধাৰণ জ্ঞানৰ ছিৰিজ আৰম্ভ কৰিছিলোঁ। আজি এই ছিৰিজৰ 18 নম্বৰ পাৰ্টটো ডিছকাশ্যন কৰিম। হু ৱাজ দ্য লংগেষ্ট ছাৰ্ভিং চিফ জাষ্টিছ অফ ইণ্ডিয়া, অৰ্থাৎ সৰ্বোচ্চকাল কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি YV চন্দ্ৰচূড়। আৰু এই YV চন্দ্ৰচূড় বৰ্তমান যি চিফ জাষ্টিছ হয় DY চন্দ্ৰচূড় তেওঁৰ দেউতাক আছিল। আমি লংগেষ্ট ছাৰ্ভিং চিফ জাষ্টিছ চালোঁ, যেতিয়া শ্বৰ্টেষ্ট ছাৰ্ভিং চিফ জাষ্টিছ কোন আছিলে তেওঁৰ বিষয়ে চাই লওঁ। প্ৰশ্নটো হৈছে হু ৱাজ দ্য শ্বৰ্টেষ্ট ছাৰ্ভিং চিফ জাষ্টিছ অফ ইণ্ডিয়া, অৰ্থাৎ সৰ্বনিম্ন কাল কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী কোন? যদি প্ৰশ্ন আহে তেতিয়াহ'লে হ'ব অপশ্যন ডিটো হ'ব কমল নাৰায়ণ সিং। নেক্সট কুৱেশ্যনটো হৈছে ইন উইচ ইয়েৰ নীতি আয়োগ এষ্টাব্লিছ, অৰ্থাৎ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 জানুৱাৰী 2015 চনত নীতি আয়োগ। এই নীতি আয়োগৰ নীতি NITIৰ ফুল ফৰ্ম যদি শুধে তেতিয়াহ'লে হ'ব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন নীতি আয়োগ ৰিপ্লেচ ইন উইচ বডি, অৰ্থাৎ নীতি আয়োগে কোনটো সংস্থাৰ সলনি গঠন কৰা হৈছিলে, অৰ্থাৎ কাক ৰিপ্লেচ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্লেনিং কমিশ্যন। মনত ৰাখিব প্লেনিং কমিশ্যন 2014 চনত বন্ধ কৰি দিয়া হৈছিলে, অৰ্থাৎ আগৰ যি 5 year প্লেন আৰম্ভ হৈছিলে সেই 5 year প্লেনবোৰ ষ্টপ কৰি দিয়া হৈছে 2014ত, পৰীক্ষাত সুধিব পাৰে। আৰু নীতি আয়োগ গঠন কৰা হৈছে 2015ত। এই প্ৰশ্নটো নীতি আয়োগৰ লগতে জড়িত হয়। হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ, অৰ্থাৎ নীতি আয়োগৰ অধ্যক্ষ কোন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অৰ্থাৎ মনত ৰাখিব যে ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী হয় তেওঁৱে নীতি আয়োগৰো চেয়াৰমেন হয়। মনত ৰাখিব যি পৰীক্ষাত এনেকৈও দিব পাৰে যে অপশ্যনত প্ৰধানমন্ত্ৰী বুলি নিদি বা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বুলি নিদি প্ৰধানমন্ত্ৰীগৰাকীৰ নামো দি দিব পাৰে, তেতিয়াহ'লে মনত ৰাখিব বৰ্তমান প্ৰধানমন্ত্ৰী আমি সকলোৱে জানো। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য চিল অৰ চিম্বল অফ কনষ্টিটিউণ্ট এছেম্বলি, অৰ্থাৎ কনষ্টিটিউশ্যন এছেম্বলি বা সংবিধান সভাৰ যি চিহ্ন বা মোহৰ আছিলে কি আছিলে, কি চিহ্ন ব্যৱহাৰ কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এলিফেণ্ট, অৰ্থাৎ হাতীৰ চিম্বল আছিলে। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য কেলিগ্ৰাফাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াত সুধিছে যে অৰিজিনেল কনষ্টিটিউশ্যনৰ কথা, অৰ্থাৎ ভাৰতীয় সংবিধানখনৰ যিখন মূল সংবিধান আছিলে কাৰ দ্বাৰা লিখা হৈছিলে? যিহেতু ভাৰতবৰ্ষৰ যি মূল সংবিধানখন আছিলে এই সংবিধানখন হাতে লিখা আছিলে, আৰু সেই লিখন কাৰ্য কাৰ দ্বাৰা কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদ। আৰু মনত ৰাখিব যে যি অৰিজিনেল যি কনষ্টিটিউশ্যনখন আছিলে সেই কনষ্টিটিউশ্যনখনৰ যি ডেকৰেশ্যন আছিলে বা আৰ্টবিলাক কোনে কৰিছিলে? বেওহাৰ ৰামমোহন সিনহাৰ দ্বাৰা আৰ্ট কৰা হৈছিলে। এই কুৱেশ্যনটোত সুধিছে যে হোৱাট ৱাজ দ্য কেলিগ্ৰাফাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, যিটো হিন্দী ভাৰ্জনটো, অৰ্থাৎ সংবিধানৰ যি হিন্দীৰ অনুবাদটো কাৰ দ্বাৰা লিখা হৈছিলে? মনত ৰাখিব যে অৰিজিনেল যি কনষ্টিটিউশ্যনখন আছিলে সেইখন ইংৰাজী ভাষাত আছিলে, হিন্দীলৈ অনুবাদ কৰা হৈছিলে 58 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ পিছত, অৰ্থাৎ 1987ৰ পিছতহে হিন্দীলৈ অনুবাদ কৰা হৈছিলে। আৰু এই হিন্দী অনুবাদৰ যোনে লিখিছিলে তেওঁ আছিলে বসন্ত কৃষ্ণ বৈদ্য, অৰ্থাৎ অপশ্যন এটো হ'ব। আৰু যি এই হিন্দী অনুবাদৰ যি ডিজাইন আছিলে ডিজাইন কৰিছিলে নন্দলাল বসুৱে। নেক্সট কুৱেশ্যন ৱেন ডিড ব্ৰিটিছ অকুপাইড দ্য আহোম কিংডম, অৰ্থাৎ কেতিয়া ব্ৰিটিছে অসম দখল কৰিছিলে অৰ্থাৎ বা আহোম কিংডম দখল কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826ত। 1826ৰ ট্ৰিটি অফ ইয়াণ্ডাবুৰ জৰিয়তে ব্ৰিটিছে অসম দখল কৰে, অৰ্থাৎ আহোম কিংডম দখল কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাষ্ট বেটেল অফ আহোম এণ্ড মোগল, অৰ্থাৎ আহোম আৰু মোগলৰ অন্তিমখন যুদ্ধ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেটেল অফ ইটাখুলি। এই যুদ্ধ সংঘটিত হৈছিলে 1682ত, আৰু সেই সময়ত আহোমৰ ৰজা আছিলে গদাধৰ সিংহ। নেক্সট কুৱেশ্যন হু বিল্ড নামদাং ষ্ট'ন ব্ৰিজ, অৰ্থাৎ কাৰ দ্বাৰা নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহৰ দ্বাৰা। নেক্সট কুৱেশ্যন নেম দ্য ইণ্ডিয়াছ অনলি মিক্স ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, অৰ্থাৎ ভাৰতৰ একমাত্ৰ ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক, আৰু এই কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন বমডিলা পাছ ইজ লোকেটেড ইন উইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট,
অৰ্থাৎ বমডিলা পাছ তলৰ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন which is the India's longest river অৰ্থাৎ ভাৰতৰ দীৰ্ঘতম নদী কোনখন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা নদী আপোনালোকে যেতিয়া কনচেপ্টবিলাক পঢ়িব ফাৰ্ষ্ট স্থানত যি আছে সেইটো চাবই আৰু শেষৰ যোনটো সেইটো চাব আৰু লগতে কি কৰিব দ্বিতীয় স্থানত যি আছে সেইটো চাব কেলৈ কি কেতিয়াবা পৰীক্ষাত মানে দ্বিতীয় স্থানত কোন আছে তেনেকৈ সুধি দিয়ে আমি আগৰ কুৱেশ্যন সুধিছিলোঁ যে লংগেষ্ট ৰিভাৰ এতিয়া এই কুৱেশ্যন সুধিছে যে উইচ ইজ দ্য ইণ্ডিয়াছ ছেকেণ্ড লংগেষ্ট ৰিভাৰ অৰ্থাৎ ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোদাবৰী আৰু এই গোদাবৰী নদীখন দক্ষিণ ভাৰতৰ আকৌ আটাইতকৈ লংগেষ্ট ৰিভাৰ হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰিয়েল নেম অফ কাঞ্চন বৰুৱা অৰ্থাৎ কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভুৱন মোহন বৰুৱা অৰ্থাৎ ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা নামেৰে তেওঁ গ্ৰন্থবিলাক লিখে নেক্সট কুৱেশ্যনটো একেই হয় ইয়াত সুধিছে যে ৰঞ্জু হাজৰিকা কাৰ ছদ্মনাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুমুদ হাজৰিকা আপোনালোকে যিবিলাক ৰাইটাৰৰ পেন নেম আছে বা নিক নেম আছে সেইবিলাক এবাৰ ভালকৈ চাব পৰীক্ষাত কেতিয়াবা কিতাপ এখন দি দিব যে ৰঞ্জু হাজৰিকাৰ কিতাপ এখন দি দিব আৰু তাত অপশ্যনত ৰঞ্জু হাজৰিকা বুলি নিদি কুমুদ হাজৰিকা বুলি যদি দিয়ে তেতিয়া আপোনালোকে খেলি মেলি হৈ যাব গতিকে আপোনালোকে যিবিলাক পেন নেম আছে ৰাইটাৰ্ছবিলাকৰ সেইবিলাক এবাৰ চাই ল'ব নেক্সট কুৱেশ্যন শুৱালকুছি ইজ ফেমাছ ফৰ অৰ্থাৎ শুৱালকুছি কিহৰ কাৰণে বিখ্যাত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিল্কৰ কাৰণে অৰ্থাৎ বয়ন শিল্পৰ কাৰণে শুৱালকুছি বিখ্যাত আৰু শুৱালকুছিক আমি কি বুলি জানো শুৱালকুছিক আমি মনচেষ্টাৰ অফ আছাম বুলি জনা যায় নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য অথৰ অফ দ্য বুক উইঞ্চ অফ ফায়াৰ অৰ্থাৎ উইঞ্চ অফ ফায়াৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ পি জে আব্দুল কালাম নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য বুক ডিছকভাৰী অফ ইণ্ডিয়া অৰ্থাৎ ডিছকভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন সুধিছে যে ইন উইচ ইয়াৰ মাজুলী ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট অৰ্থাৎ কোন চনত মাজুলীক জিলা হিচাপে গঠন কৰা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2016 নেক্সট কুৱেশ্যন উইথ ট্ৰাইব চেলিব্ৰেটেড খেৰাই পূজা অৰ্থাৎ খেৰাই পূজা কোন জনজাতিৰ দ্বাৰা পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো মনত ৰাখিব এই বড়োসকলে অসমৰ লাৰ্জেষ্ট প্লেইন টাইপ হয়